হয় বন্ধুসকল, মই এমদাদ। নিৰ্বাচনৰ সময় সমাগত বিভিন্ন ৰাজনৈতিক নেতাই যিসকলে নিৰ্বাচনত বিধায়ক হ'ম বুলি ভাবিছে, তেওঁলোকে কঁকালত টঙালি বান্ধি নিৰ্বাচনী পথাৰত নামিছে, নিজৰ প্ৰচাৰ চলাইছে। আৰু মই এজন জলেশ্বৰ সমষ্টিৰ সাধাৰণ ভোটাৰ। আৰু এজন ভোটাৰ হিচাপে মই প্ৰশ্ন কৰিব বিচাৰোঁ, যিসকলে বিধায়ক হ'ব, আৰু বিশেষকৈ মোৰ যাক ভাল লাগে, মই যাক ভাবিছোঁ যে তেওঁ সমষ্টিবাসীৰ বাবে কাম কৰিব, সেই ব্যক্তিজনক উদ্দেশ্য কৰিয়েই মোৰ এই ভিডিঅ'টো গোলাম বাবু কিবৰিয়া ডাঙৰীয়ালৈ। তেখেতক ভাল লাগে এইকাৰণেই যে তেখেত যুৱ চামৰ এজন, আৰু আমাৰ যেনেকুৱা সমস্যা তেখেতে ভালকৈ বুজি পাব। আমাৰ দুখ বেদনাবোৰ, যন্ত্ৰণাবোৰ তেখেতে ভালকৈ বুজি পাব। গোলাম বাবু কিবৰিয়া এজন সফল ব্যৱসায়ী, আপোনালোকে সকলোৱে জানে। আৰু তেখেতে বহুতো নিবনুৱাক সংস্থাপিত কৰিছে, আৰু ভৱিষ্যতেও সংস্থাপন দিব বুলি মোৰ বিশ্বাস কৰিব পাৰিব। কিন্তু মোৰ প্ৰশ্নটো হ'ল যে আপুনি এজন সফল ব্যৱসায়ী হোৱাৰ পিছতো কিয় বিধায়ক হ'ব বিচাৰে? এইটো হ'ল মোৰ প্ৰথম প্ৰশ্ন। দ্বিতীয়টো প্ৰশ্ন হ'ল, আপুনি সাক্ষাৎকাৰত কৈছিলে যে আপোনাৰ সমষ্টিত যিসমূহ মাদ্ৰাছা আছে, আপুনি বিধায়ক হোৱাৰ পিছত সেই মাদ্ৰাছাসমূহত বিনামূলীয়াকৈ চাউল প্ৰদান কৰিব, আৰু আপোনাৰ দৰমহাৰ 50% কল্যাণমূলক কাম কাজত ব্যয় কৰিব। ভাল কথা। আৰু এজন শিক্ষিত ব্যক্তি হিচাপে আপুনি নিশ্চয় জানে যে পৰম্পৰাগত মাদ্ৰাছা শিক্ষাৰ কোনো ভৱিষ্যত নাই। বৰ্তমান সময়ত, সাম্প্ৰতিক সময়ত কোনো ভৱিষ্যত নাই। আৰু এইটো জানিও আপুনি কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে বা নজনালে। অকল ভোটৰ স্বাৰ্থত, অকল ভোট পোৱাৰ স্বাৰ্থত আপুনি বিধায়ক হোৱাৰ পিছত ফ্ৰী চাউল দিম বুলি ক'লে। ফ্ৰী চাউল দি পেলাই আপুনি ভোট কিনিব বিচাৰিছে আগতীয়াকৈ, আগধন নিদিয়াকৈ আপুনি ভোট কিনিব বিচাৰিছে, আৰু ভোটৰ পিছত আপুনি চাউল প্ৰদান কৰিব। নিশ্চয়কৈ আপুনি এতিয়াও প্ৰদান কৰিব পাৰিব চাউল। কিন্তু মোৰ প্ৰশ্নটো হ'ল যে এইসকল ছাত্ৰ ছাত্ৰীয়ে যিসকল পৰম্পৰাগত মাদ্ৰাছা শিক্ষা গ্ৰহণ কৰি আছে, এই শিক্ষা গ্ৰহণ কৰি পেলাই সাম্প্ৰতিক সময়ত বৰ্তমান যুগত তেওঁলোকে কি কৰিব? আপুনি বহুত ভালকৈ জানে যে তেওঁলোকৰ ব্যক্তিগত খণ্ডতে হওক বা চৰকাৰী খণ্ডতে বাৰু নকলোৱে, সেইটোত নহ'বই। ব্যক্তিগত খণ্ডৰ কোনো ধৰণৰ সুযোগ নাই চাকৰি কৰাৰ। তেওঁলোকক আধুনিক শিক্ষাৰে শিক্ষিত কৰিব লাগিব। তাৰ বাবে আপুনি কোনো ধৰণৰ কথাই নক'লে, অকল ভোটৰ স্বাৰ্থত আপুনি বিভিন্ন ধৰণৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আছে নিজৰ। আৰু মই এজন ভোটাৰ হিচাপে, প্ৰতিজন ব্যক্তিৰে লক্ষ্য এজেণ্ডা থাকে যে আপুনি কিয় বিধায়ক হ'ব বিচাৰিছে, নিশ্চয় আপোনাৰ আছে। তো আপোনাৰ পৰা মই স্পষ্টকৈ জানিব বিচাৰিছোঁ, শিক্ষাৰ সম্পৰ্কে, শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ পৰিকল্পনা কেনেধৰণৰ? নিবনুৱা সমস্যাক লৈ আপোনাৰ পৰিকল্পনা কেনেধৰণৰ? কেনেকৈ এই নিবনুৱা সমস্যা দূৰ কৰিব পাৰি, আপুনি কেনেকুৱা ধৰণে পৰিকল্পনা কৰিছে, তাৰ বিষয়ে জানিব বিচাৰিছোঁ। নাৰী সবলীকৰণৰ বিষয়ে আপোনাৰ পৰিকল্পনা কেনেধৰণৰ? স্বাস্থ্য ক্ষেত্ৰতো আপুনি কেনেকৈ কি কৰিব আমাৰ সমষ্টিৰ বাবে? তৃতীয়টো প্ৰশ্ন হ'ল যে সামাজিক মাধ্যমত ইতিমধ্যে আপোনাৰ বহু ফটো, বিজেপিৰ হাই প্ৰফাইল শীৰ্ষ নেতাৰ লগত আপোনাৰ ফটো সামাজিক মাধ্যমত আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ। বহুতে কোৱাকৈ কৰিছে যে আপুনি বিজেপিৰ এজন নিৰ্ভেজাল এজেণ্ট, আৰু আপুনি নিৰ্বাচন খেলিব ৰাইজৰ দলৰ পৰা। তো এই কথাটোৱে মোকো বাৰে বাৰে প্ৰশ্ন কৰি আছে যে আপোনাক প্ৰশ্ন কৰিব লাগিব, আপোনাক সুধিব লাগিব, কাৰণ আপুনিহে ক্লিয়াৰিফাই কৰিব পাৰিব। তো গতিকে আপোনাৰ পৰা এইটো স্পষ্টীকৰণ আমি বিচাৰিলোঁ। আপুনি সঁচাকৈয়ে বিজেপিৰ এজেণ্ট? আচলতে মই জানিব বিচাৰিছোঁ যে সমষ্টিক লৈ আপোনাৰ পৰিকল্পনা কেনেধৰণৰ? আপুনি কেনেকৈ এই সমষ্টিক আগবঢ়াই নিব, বিভিন্ন ক্ষেত্ৰত কেনেকৈ উন্নত কৰিব? আপুনি নিশ্চয় বিধায়ক হ'ব বিচাৰিছে এইকাৰণে যে আমাৰ বৰ্তমানৰ যিজন বিধায়ক, সেই বিধায়কৰ কাম কাজত আপুনি সন্তুষ্ট নহয়। বিভিন্ন হয়তো দুৰ্নীতি তেখেতে কৰিছে, আৰু
সেই দেখি আপোনাৰ মনত হয়তো এইটো আহিছে যে মই বিধায়ক হৈ পেলাই কেনেকৈ কাম কৰিব লাগে মই কৰিম, দেখুৱাই দিম জনতাক। ৰাইজক মই দেখুৱাই দিম বিধায়ক হয় যে এজন বিধায়কৰ দায়িত্ব আৰু কৰ্তব্য কি। আপোনাৰ বৰ্তমানৰ বিধায়কৰ কি কি কাম বা কি কি সমস্যা সমাধান কৰিব লাগিছিল যিটো বৰ্তমানৰ বিধায়কে কৰিব পৰা নাই বা তেওঁৰ বিফলতা কি কি আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ আৰু আপুনি কেনেকুৱা ধৰণে পৃথককে যে তেখেতে যি কৰিছে সেয়া আপুনি নকৰিব, আপোনাৰ পৰিকল্পনা কি যে ইমান দিনে ইমান আমাৰ সমষ্টিত বিধায়ক হয় তেওঁলোকে কোনোবাই দুবাৰ কোনোবাই 3বাৰ বিধায়ক হ'ল কিন্তু সমষ্টিৰ বাসীৰ বাবে একো নকৰিলে আপুনি কেনেকৈ কাম কৰিব এই বিষয়ে সম্পূৰ্ণকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আৰু আপুনি যদি এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ বুলি ভাবে নিশ্চয় আপোনাৰ পৰা প্ৰতিক্ৰিয়া পাম বুলি আশা কৰিলোঁ। আপোনাৰ পৰা আপুনি নিশ্চয় মোৰ প্ৰত্যুত্তৰ দিব বুলি মই আশাবাদী। ধন্যবাদ।